দিৱসে ফুটবল প্লেয়াৰ হ'ব হেনে চামনি আছে বকত আহি পালেহি পুৰণা ফটো বড় ভাইটি আৰু মই আৰু দিৱস অলপ নেমু কেইটামান লৈ যাওঁ বুলি নেমু চিঙিছোঁ আৰু এইটো দিৱস গোটেই দিনটো হেল্ল' এভৰিৱান আজি আমাৰ দিৱসৰ বাৰ্থডে হেপী বাৰ্থডে দিৱস Thank you. আৰু আজি তাৰ পৰীক্ষা আছে এতিয়া পৰীক্ষাৰ কাৰণে যাবলৈ ৰেডি বাই বাই হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে কুশলে আছে আমাৰো ভাল আজি বহুত দিনৰ পিছত ভিডিঅ' কৰিছোঁ মানে ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি এটা বিশেষ দিন আপোনালোকে দেখি থাম্বনেইল দেখি গম পাইছে আজি আমাৰ বেটা দিৱসৰ বাৰ্থডে আজি তাৰ 12 বছৰ সম্পূৰ্ণ হৈ 13 বছৰ ভৰি দিব তো সেইকাৰণে ভাবিলোঁ আজি বহুত দিনৰ পিছত হ'লেও ব্লগ এটা ষ্টাৰ্ট কৰোঁ আৰু এতিয়া প্ৰায় 12টা 12:30মান বাজিছে আৰু মই পুৰা পাকঘৰত বনোৱা মেলা লাগি আছোঁ আৰু ইয়াৰ পৰীক্ষা চলি আছে সেইকাৰণে বাৰ্থডে ইমান বেছি ডাঙৰকৈ একো আয়োজন কৰা নাই এবাৰ এইফালে ইয়াৰ কেক আহি পালে কেকটো ইমাত্ৰ আনিছেগৈ দেউতাকে আৰু বাকী সেয়া আৰু ঘৰৰ মানুহখিনি ভাত এসাঁজ খাম বুলি ভাবি পেলাই মই বনোৱা মেলা লাগি আছোঁ মমায়েকহেঁত আহিব আৰু বাইদেউ আহিব মোৰ তাত বাৰ্থডে বুলি অকণমান স্পেচিয়েল কিবা এটা কৰিছোঁ তো সেয়াই চাই যাব ভিডিঅ'টো শেষলৈকে কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই যাম তো এতিয়া মই দিৱসৰ কেক ফুটবল কেক দিৱসে ফুটবল প্লেয়াৰ আৰু ইফালে এয়া সৰু ভাইটি আৰু কাৰ্যশ্ৰী আহি পালেহিয়ে আৰু বাইদেউ অলপ আগতে আহি পালে বাকী ডাঙৰ ভাইটি আৰু বৰদলনিত তেনেকৈ কাকো খবৰ দিয়া নাই খবৰ মানে কি বাৰ্থডে বুলিতো চবেই জানে তাৰ আৰু চবেই তাক উইচ কৰিছে ৰিয়ায়ো ৰাতিপুৱাই উইচ কৰিছে বাৰ্বি বাবলিও উইচ কৰিছে সকলোৱে তাক বাৰ্থডে শুভেচ্ছা দিছে আৰু বাকী ইহঁত দুটা মানে বাইদেউ আৰু সৰু ভাইটি মোৰ ঘৰ একেবাৰে ওচৰতে থাকে সেইকাৰণে তাহাঁত দুটাকে ক'লোঁ আৰু দুপৰীয়া ভাত আজি ইয়াতে খাবলৈ আৰু আজি নেক্সট ডে হয় আৰু এতিয়া প্ৰায় ৰাতিপুৱা 8:30মান বাজিব হৈছে আৰু আজি ৰাতিপুৱা ইয়াৰ ভাইটি আৰু কাৰ্যশ্ৰীৰ লগত মই গৈ আছোঁ বৰদলনি মা ঘৰলৈ আৰু মোৰ লগতে দিৱসো আছে আৰু বাইদেউ ছোৱালী পাহিও আমি চবেই ইয়াত গৈ আছোঁ আৰু কাৰ্যশ্ৰী ঘৰৰ পৰা কাৰ্যশ্ৰীৰ মাও আহিছে তো সেয়াই আমি চবেই মিলি এতিয়া গৈ আছোঁ বৰদলনি হেল্ল' এভৰিৱান কালিৰ পৰা ভিডিঅ'টো আজিহে কণ্টিনিউ কৰিছোঁ আৰু আজি আহি পাই গ'লোহি মই মা ঘৰ আৰু কালি ভিডিঅ' কৰা নহ'লে বহুত দিনৰ পিছত ব্লগ কৰিছোঁ যে পাহৰিয়ে থাকিলোঁ পিছৰখিনি মই ভিডিঅ'ই নকৰিলোঁ তো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আকৌ মা ঘৰ পালোহি আহি পেলাই আজি মাহঁতৰ ঘৰ বছৰেকীয়া আছে কাৰণে ৰাতিপুৱাই মই ভাইটিৰ লগতে আহি পালোহি তো সেয়াই দেখুৱাই থাকিম পিছৰখিনি আপোনালোকক এয়া আহি পাই লগে লগে পাখৰ এইজনী কাৰ্য চাহ বনি আছে বকত আহি পালেহি পুৰা দেখুৱাই থাকিম আপোনালোকক আৰু ইফালে এয়া কাৰ্যশ্ৰীৰ মা আৰু আমাৰ খুৰী এগৰাকী আহিছে সকামত এয়া ৰান্ধনি কৰিব আৰু তেওঁলোকক আগতীয়াকৈ চাহ তাহ খুৱাই লৈছোঁ লগতে ভকতো প্ৰায় আহি পালেহি এজন দুজনকৈ আৰু এইফালে এয়া আমাৰ ডাঙৰ ভাইটিৰ ছোৱালী দুজনী ধুনুমুনু
তাহাঁতৰ আজি পৰীক্ষা আছে বোলে, পৰীক্ষা চবতে চলি আছে, তাহাঁতৰো আজি পৰীক্ষা আছে হেনো, সেইকাৰণে পৰীক্ষা দিবলৈ ওলাইছে দুইজনী। কাৰ লগত যাবা? অঁ হয় নি? অঁ যোৱা, বাই বাই। মাহঁতৰ ঘৰটো অকণমান দেখুৱাই দিছোঁ, চৌপাশটো। এইফালে এইখন গোটেই নেমু বাৰী, নেমু গছ বহুত আছে আমাৰ ঘৰত। এইফালে এইখন নেমু বাৰী। আমলখি, শিলিখা, জলফাই, বগৰী চব আছে, আম। দেউতা এইখিনিৰ লগতে লাগি থাকে। এইজোপা নাৰিকল গছ, আৰু এইখন হৈছে ফুলনিখন। গাঁৱৰ পৰিৱেশ। শিলিখাৰ দল শুকুৱাই দিছে। কি হ'ল, খেলি ভাগৰ লাগিলে নি? তাৰছিল খেলি ভাগৰ লাগিলে নি? আইতা ঘৰত খেলি ভাগৰ লাগিলে নি? হাঁহি দেখাই দিয়া, স্মাইল। অঁ এনেকৈ কৈছে। আৰু এইফালে শাক পাচলি কৰে, ইয়াক কিবা কিবি সিঁচিছে। তাৰপিছত পিছফালে এইবোৰ তামোল গছ আৰু কিবা কিবি বহুত কিবা কিবি আছে পিছফালে। আৰু সেয়া নাৰিকল লাগিছে দেই, নাৰিকল। দুজোপা কৰ্দৈ, এজোপা কৰ্দৈ আৰু এজোপা ৰদৈ। সেইজোপা আমলখি। আৰু এইফালে এইটো কুঁৱা। কৃষ্ণ কৃষ্ণ হৰি। আৰু এইফালে এয়া পিছফালে পূৰা বনোৱা মেলা ৰান্ধনীয়ে কৰি মেলি প্ৰায় আজৰিয়ে হ'লগৈ, আৰু এইফালে ভকতেও নাম লৈ প্ৰায় শেষ হৈছেগৈ। আৰু এইখন মোৰ বহুত বছৰ পুৰণা ফটো। মোৰ সৰু ভাইটি আৰু মই, আৰু দিৱস কিমান সৰু আছিলে দেখিছেনে? হয় নহয় তুমি? তুমি হয় নহয়? হয়। চিনি পাইছা জানো? কিমান সৰু আছিলে দিৱস, সৰুতে কিমান মৰম লগা আছিলে চাওক। এতিয়া বেয়া হয় নেকি? সৰুতে কেনেকুৱা আছিলে, আৰু এতিয়া অকণমান আঁতৰলৈ গৈ দিছোঁ, মই দেখুৱাই দিওঁ। আৰু এতিয়া এইটো কিমান ডাঙৰ হৈ গ'ল, আৰু সৰুতে এইটো। ভাত খালে? খালে? ঘৰলৈ নেমু কেইটামান লৈ যাওঁ বুলি নেমু ছিঙিছোঁ। ধেৰ নেমু লাগিছে। আৰু এয়া নেমু চিঙা হৈ গ'ল। নেমু আৰু বহুত লাগি আছে, কিন্তু ছিঙিব নোৱাৰি, একেবাৰে মানে কাঁইতে ফুটে, গোটেই তলত পৰি পৰি আছে। আৰু এই পকা নেমুখিনি যে দেখিছে, এইখিনি মই আচাৰ বনাম বুলি লৈছোঁ। আৰু এইফালে এয়া আমাৰ অকণমানি দুজনী লগৰীয়া ওচৰৰ পুৰা খেলিছে, আৰু গোটেইকেইজনী মানে সমান খেলিবলৈ পূৰা লগ, ইমান ভাল হৈছে।
আৰু এইটো দিৱস গোটেই দিনটো আজি খেলিছে। কাম ভাগিলে আৰু এতিয়া চবেই আমি যাব ওলাইছোঁ ঘৰলৈ। আৰু বাইদেউ যাব এতিয়া আমাৰ লগত, যেনে তেনে গোটেইকেইটা যামগৈ আৰু একেখন গাড়ীতে ভাইটিৰ লগতে। এতিয়া প্ৰায় 4টা, 4:30মান বাজিব হৈছে আৰু সেয়াই এতিয়া যাব ওলাইছোঁ। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে বুলি। আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। মোৰ নেক্সট ব্লগত আপোনালোকক আকৌ লগ পাম। বাই বাই।